গাইজ ফাইনেলি কেক কাটিব গৈ আছোঁ ভিতৰত, কাৰণ মাকে পুতেকে বুন্দা পৰি ৰৈ আছে, কাৰণ বাৰ্থডে যেনেকুৱা কেকো তেনেকুৱা। আপোনালোকে কেকটো চাই নাহাঁহিব, কিন্তু কেকটো ইমান এটা ইণ্টাৰেষ্টিং, মানে মই নিজেই দেখি হাঁহন উঠিছে। কাৰণ হে গাইজ, ৱেলকাম টু মাই নিউ ব্লগছ। আজি দিনটো হৈছে মোৰ কাৰণে এটা স্পেচিয়েল দিন, কাৰণ আজি হৈছে 10 আগষ্ট, অৰ্থাৎ মোৰ বাৰ্থডে। কিন্তু বাৰ্থডে আজিলৈকে মই চেলিব্ৰেট কৰি পোৱা নাই, কাৰণ আজি তাৰিখত মোৰ 32 ইয়াৰ্ছ ভৰি দিছে। কিন্তু মই বাৰ্থডে চেলিব্ৰেট কেতিয়াও কৰা নাছিলোঁ, কাৰণ মোৰ বাৰ্থডেটো যিটো ডেট পৰিছে সেই ডেটটো মই নিজেই নাজানো, কাৰণ সেইটো সঠিক ডেট হয়নে নহয়, কাৰণ মোৰ মা দেউতাই ক'ব নোৱাৰিলে। কাৰণ মোৰ মা দেউতাক যদি সুধোঁ, মা দেউতাই কি বুলি কয় জানেনে আপোনালোকে, মানে বহুত ভেৰি ইণ্টাৰেষ্টিং। মা দেউতাক যদি সুধোঁ, মা দেউতাই কয় যে উমেশৰ পুতেক সৰুটো সি আগবেলা জন্ম হৈছিলে আৰু পিছবেলা জন্ম হৈছিলে। কিন্তু আপুনি কেনেকৈ গম পাব এতিয়া সি আগবেলা বা পিছবেলা জন্ম হৈছে? বুজিছোঁ, সি ডেট কি বাৰ কি আপুনি কেনেকৈ গম পাব? যদি ডেট আৰু বাৰ যদি গম নাপায়, আপুনি কেনেকৈ নিজৰ বাৰ্থডেটো চেলিব্ৰেট কৰিব? আৰু মোৰ একেলগৰ ল'ৰাই এতিয়া বৰ্তমান 29, 28 এনেকুৱাত ভৰি দি আছে, মই এতিয়া 32ত ভৰি দিছোঁ। চাওক, মোৰ এই ডেটটো বঢ়াই দিছিলে মোৰ এল পি স্কুলৰ যিজন হেড টিচাৰ, তেখেতে মোৰ ডেটটো বঢ়াই পিনে মোৰ এটা মানে ওপৰ শ্ৰেণীলৈ আগবঢ়াই দিছিলে। সেইকাৰণে এতিয়া কি ক'ম, এতিয়া উপায় নাই, কাৰণ যিটো ডেট আৰু যিটো চাৰ্টিফিকেটত বহিলে সেইটো ডেটে এতিয়া মই সাৱটি ধৰি দিছোঁ। কিন্তু সেইকাৰণে মই বাৰ্থডে চেলিব্ৰেট কেতিয়াও কৰা নাছিলোঁ। এই ডেটটোৱে মোৰ এতিয়া চাকৰি ক্ষেত্ৰত খাটি আছে, চাৰ্টিফিকেটত একেটোৱে আছে। কিন্তু মই মা দেউতাই ক'ব নোৱাৰিলে মোৰ নিজৰ ডেটটো। আৰু আগতে এইবিলাক কি বুলি কয়, বাৰ্থ চাৰ্টিফিকেট ইমান এটা এভেইলেবল নাছিলে, তো মানুহে নুলিয়াই। আৰু নিজৰ মোৰ ঘৰৰ ল'ৰা ছোৱালী 4টা আমাৰ ঘৰৰ, সেইটো কাৰণে মায়েনো কেনেকৈ মনত ৰাখিব পাৰিব, দেউতাইনো কেনেকৈ মনত ৰাখিব পাৰিব মই বা কোনটো বাৰত জন্ম হৈছিলোঁ। কিন্তু মই সেইবিলাক বাদ দিছোঁ। কিন্তু এতিয়া মানে মোৰ মানুহজনী আৰু ল'ৰাটো জেদ ধৰিছে যে তোমাৰ বাৰ্থডে বা চেলিব্ৰেট কৰিমেই। উপায় নাই, কিন্তু কেকটো আনি দিবলগীয়া আছে। মই সেইটো কাৰণে চবচে সৰু কেক এটা আনিছোঁ, কাৰণ এইবোৰ কেক চেকত পইচা পাতি খৰচ কৰি লাভ নাই। পইচা নাই, ল'ৰা পঢ়াব লাগে, ঘৰ ভাড়া দিব লাগে, বহুত অগং বগং খৰচ থাকে। সেইকাৰণে মই এটা সৰু চাই এটা কেক আনিছোঁ, কাৰণ মাক আৰু পুতেকৰ যাতে মনটো ভৰে। গাইজ ফাইনেলি কেক কাটিব গৈ আছোঁ ভিতৰত, কাৰণ মাকে পুতেকে বুন্দা পৰি ৰৈ আছে। কাৰণ বাৰ্থডে যেনেকুৱা কেকো তেনেকুৱা। আপোনালোকে কেকটো চাই নাহাঁহিব, কিন্তু কেকটো ইমান এটা ইণ্টাৰেষ্টিং, মানে মই নিজেই দেখি হাঁহন উঠিছে। কাৰণ মোৰ ডেট আৰু বাৰ্থডে কোনো ডেট সঠিক নাই কাৰণে মোৰ কেকো মানে একেবাৰে অৰ্থনহা কেক এটা আনিছোঁ, চবচে সৰু। এফালে মাকে পুতেকে পৰা বুন্দা পৰি ৰৈ আছে। বৰ্তমান এতিয়া আমি কেক কাটিম, আপোনালোকে চেলিব্ৰেট কৰিব। আৰু মোৰ জন্মদিন মই আজি খুব সৰুকৈ উদযাপন কৰিছোঁ, আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু মানে আজি প্ৰথম কেক কাটিম, কেকো একেবাৰে সৰু দেখিছে, কাৰণ বাৰ্থডে মানে মোৰ ডেটটোৱে মানে ফিক্স নহয়, সেইটো কাৰণে মানে এনেকৈয়ে কাটিছোঁ। এতিয়া কেক কাটিম, ৰাইজ আপোনালোকে ক্লেপ কৰিব। ডেক'ৰেশ্যন ঠিকে আছে, দেখাই ফেলা মা ফেলা তুমি ফেলা। এতিয়া মই কেক কাটিম, বাৰ্থডে পাৰিম, বাৰ্থডে কৰিবা। Happy birthday to you. Happy birthday, dear Papa. Beli kok? Dear Papa. বছ এতিয়া মই নিজে খাই দিওঁ। Happy birthday. থেংক ইউ। বঢ়িয়া। Wah, khá pura. এতিয়া মানে Papa birthday. কেকটো সৰুকৈ অনা কাৰণ এইটোৱেই। আৰু মোৰ নিচিনা কাৰ কাৰ হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব, যে কাৰো বোলে নিজৰ ডেটটো সঠিক নহয়, বোলে এনেই তাত ডেট থৈ দিছে বাৰ্থডে। কিন্তু সেইটো কাৰণে মোৰ বেয়া লাগে বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে। যদি ডেটটোৱে যদি ফিক্স নহয়, আমি কেনেকৈ বাৰ্থডে চেলিব্ৰেট কৰে ন? আৰু এইফালে দেখিছে মাক আৰু পুতেক ধুনীয়া কলম এটা আনিছে। থেংক ইউ। কলম এটা আনিছে, মাকে গিফ্ট এটা দিছে। দেখাক কি আনিছে? চকলেট এটা পুতেকে আনিছে। আৰু ফাৰ্ষ্ট টাইম আজি চেলিব্ৰেট কৰিলোঁ, আৰু অহাবাৰ পৰা চাওঁ যদি ভালে কুশলে থাকোঁ, ভালকৈ পাতিম। কিন্তু মোৰ বাৰ্থডেটো ফিক্স নহয় কাৰণে বেয়া লাগে। আৰু আপোনালোকে কাৰ মোৰ নিচিনা হৈছে আপোনালোকে কমেণ্ট জনাব। আৰু ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰিছোঁ। বাই বাই।